নমস্কাৰ সকলোকে মই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেৰগাঁৱত আহি পেলাই ফাৰ্ষ্ট প্ৰগ্ৰাম পাইছোঁ। কাতি বিহু আমাৰ ইয়াতে সন্ধিয়া কৰা হৈছে। চবেই নিজৰ নিজৰ বন্তি এটা জ্বলাইছে। কোন নাম হৈ আছে? দেৰগাঁৱত প্ৰথমটো উইকছ আৰু আমি কাতি বিহু ইয়াতে চেলিব্ৰেট কৰিছোঁ। দেৰগাঁৱত প্ৰায়ভাগ যিবিলাক কালচাৰেল থাকে, বিহু হওক বা চব প্ৰগ্ৰাম পাতে ইয়াতে পাতি আছে, চববোৰ বস্তু ইয়াতে নাম হৈ আছে। অকণমান আপোনাক ভিডিঅ'টো দেখুওৱাৰ চেষ্টা কৰিছোঁ। দেৰগাঁৱত প্ৰথম সপ্তাহতে আমি আজি কাতি বিহু হয়। কাতি বিহু হিচাপে আমি এতিয়া আগত য'ত ট্ৰেইনিং কৰিছিলোঁ ইমান কালচাৰেল প্ৰগ্ৰামবিলাক হোৱা নাছিলে, কিন্তু ইয়াতে আহি পেলাই যিমানখিনি আমাৰ অসমৰ কালচাৰেল প্ৰগ্ৰাম গোটেইখিনি ইয়াতে হয়। আৰু ইয়াতে ফিল্ডত ধুনীয়াকৈ চাকিবোৰ জ্বলাই পেলাই সজাইছে। বাকী এতিয়া আমি ইয়াতে এটা সৰুকৈ নামঘৰ আছে, তাতে নাম অলপ গালোঁ ল'ৰাখিনি মিলি পেলাই। ভিডিঅ'টো ইমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এইপিনে ধুনীয়াকৈ ফিল্ডখন সজাইছে। এইখনেই হ'ল BTCৰ কেম্পাছৰ ফিল্ড। ইয়াতে আমাৰ ট্ৰেইনিং চলিব 2-3 মাহমান।
ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।